পানী তোমাক গ্লাছত দিয়াই আছে সেইখিনি খাই লোৱাচোন দিম বাৰু নাই কি খাইছা ইমান দম আৰু গাটো হৈছে ইমান ভাল নহয় জ্বৰ চৰ্দি এনেকুৱা হৈ আছে মেডিচিন খালোঁ জ্বৰৰ খাই অকণমান ভাল পাইছোঁ বাৰু কিন্তু কাহ ভাল হোৱা নাই দিনটো ইমানকৈ নাথাকে কিন্তু সন্ধিয়া হৈ আহে মানে অকণমান বেছি হয় কাহ এতিয়া অলপ মানে কাহৰ ফিলিংছটো হৈ আহিছে আজি যোৱা ৰাতি ইমান কাহ উঠিছে মোৰ ৰাতি উঠি আকৌ আদা এনেকৈ কাটি অকণমান খাই দিছোঁ তেতিয়াহে অকণমান কাহ কমিছে আৰু কাহৰ একো খোৱা নাই বাৰু এতিয়ালৈকে আৰু এতিয়া মোৰ অকণমান কাপোৰ ইস্ত্ৰি কৰিবলগীয়া আছে তো এইখিনি কৰি লওঁ আৰু এইটোতো এতিয়া গৰম হৈ আছে ওপৰত থ'ব নোৱাৰি ছোৱালীৰ কাৰণে আহি পটাককৈ হাত দি দিব এইপিনে থৈ দিওঁ তলত এতিয়া মনত নপৰে বাৰু কাইলৈ যেতিয়া কাপোৰ চাপোৰ ইস্ত্ৰি কৰি হৈ গ'ল এতিয়া যাওঁ অকণমান আমাৰ ঘৰৰ সন্মুখতে পথাৰ আছে ন তাতে সৰু মানে খেলি আছে ছোৱালীও আছে তাতে গতিকে চাওঁগৈ অকণমান সিহঁতৰ খেল এইখিনিতে মই আপোনালোকৰ লগতো বস্তু এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ এইটো এটা পাৰ্চেল মোৰ হাজবেণ্ডে FB ফেচবুকৰ পেজ আছিলে তাৰ পৰা 599 এমাউণ্টৰ দুটা পেন অৰ্ডাৰ কৰিছিলে কিন্তু কোনো এপছত নহয় বাৰু এপছত হোৱাহেঁতেন বস্তুটো বেয়া আহিলেও মই সেইটো ৰিটাৰ্ণ কৰিব পাৰিলোঁ হয় কিন্তু যিহেতু ফেচবুকত দিছিলে এই দুটা ইমান বেয়া আহিছে পেনকেইটা পিন্ধিব পৰা কোনো উপায় নাই এইকেইটা ৰিটাৰ্ণ কৰিবও মানে কোনো অপশ্যন নাই মেছেজ কৰিছিলোঁ কিন্তু কোনো ধৰণৰ ৰিপ্লাই নাই পোৱা মই যদি আগতে গম পালোঁ হয় ফেচবুকত অৰ্ডাৰ কৰিছে মই মানা কৰিলোঁ হয় এইকেইটা এনেকৈ থাকি গ'ল আৰু পিন্ধিবও নোৱাৰে ডিঙিত গামোচাখন মাৰি লৈছোঁ সন্ধিয়া মানে যিমান মানে সন্ধিয়া হৈ আহিলে কাহটো আকৌ আৰম্ভ হয় একদম এনেকুৱা কাহ উঠিব মানে উশাহ লোৱা কষ্ট হৈছে কাহতে আদা এটুকু খাই আছোঁ বাৰু অকণমান আদা খাই দিলে মানে ভাল পাওঁ কাহৰ আনিছে খালোঁ কিন্তু ইমান মানে ভাল পোৱা নাই দিনটো নাথাকে কিন্তু সন্ধিয়া হ'লেহে কাহ হয় আৰু আমাৰ এইফালে ছোৱালীয়ে গোটেইবোৰ খেলি মেলি লগাই থৈছে মই দেখুৱাই দিছোঁ এবাৰ এয়া একো নাই ড্ৰেছিঙৰ বস্তু ক'ত কি নিছে একো ঠিক নাই তাই কি কৰিছা ভাত বনাই আছা ক'ত ভাত দেখোন মইহে বনাই আছোঁ এইফালে চাই দিয়া হাই বুলি আৰু এইবোৰ আৰু আজি ৰাতিৰ কাৰণে আমাৰ মাছ আনিছিলে কিন্তু মোৰ গা বেয়া থকাৰ কাৰণে মই চিম্পুলকৈ বনাই থ'লোঁ পানীলাও আনি থোৱা আছিলে তো পানীলাওৰ সৈতে মাছ খাবলৈতো খুব ভাল লাগে ত' তেনেকৈ মই চিম্পুলকৈ বনাই থ'লোঁ আৰু
গুড মৰ্ণিং। ৰাতিপুৱাই মই আজি বনাব লৈছোঁ এয়া জলপান। বনি চাউলখিনি মই ৰাতিয়ে তিয়াই ৰাখিছিলোঁ। মায়ে ক'লে বনি চাউল জলপান খাম বুলি, সেইকাৰণে। আৰু এনেকৈ মই আগতে বনাই পোৱা নাই, এয়া প্ৰথমবাৰ বনাইছোঁ। মায়ে দেখাই দিছে কেনেকৈ বনাব লাগে। চাউলখিনি ভালদৰে ধুই লৈছোঁ। লৈ তাত কেৰাহীখন গৰম হোৱাৰ পিছত এখন কলপাত দিছোঁ। কলপাতখনৰ ওপৰত যিখিনি বনি চাউল মই ধুই ৰাখিছোঁ, সেই বনি চাউলখিনি মই তাত দি দিছোঁ। আৰু আন এখন কলপাতেৰে সেইখিনি ধুনীয়াকৈ ঢাকি দিছোঁ। দি যাতে গৰম ভাৱটো পাই থাকে, তাৰ কাৰণে এখন কাঁহী মই ওপৰত ঢাকি দিছোঁ। আৰু মন কৰিব, জুইটো একদম বেছিকৈ নিদিব, জুইটো কমাই ৰাখিব। আৰু চাউল যদি আপোনাৰ কমকৈ থাকে তেতিয়াহ'লে আপোনাৰ কম সময়তে হৈ যাব, আৰু যদি বেছিকৈ দিয়ে তেতিয়াহ'লে অকণমান টাইম লাগিব। আৰু মই যিহেতু চাউল একদম কমকৈ দিছিলোঁ, সেইকাৰণে 10 মিনিটতে মোৰ হৈ গৈছে। আৰু মই এইখিনি দেখুৱাবলৈ নহ'ল, আপুনি 1 কাপ বা আধা কাপমান কমকৈ, 1 কাপ দিব নালাগে, চাউল যিহেতু মোৰ কম আছে সেইকাৰণে মই আধা কাপ পানী দিছোঁ। আৰু যদি আপোনাৰ চাউল বেছিকৈ থাকে আপুনি 1 কাপ পানী দিব পাৰে, তাতকৈ বেছি নিদিব। আৰু এয়া চাওক, জলপানখিনি হৈ গৈছে ইমান ধুনীয়াকৈ, মানে এটা এটা হৈ থাকে, খাবলৈও ভাল লাগে। কিন্তু মই নাই খোৱা, আমাৰ ঘৰৰ বাকীসকলে খালে বাৰু। ঠিক আছে তেন্তে, এয়া আমি জলপানৰ জুতি লওঁ সকলোৱে। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব।